ক্ষমা বিচাৰিব লাগিব পাৰিবা লগোৱা ফোন নমামি ক দাদা তোমাৰ লগত বিভানে কথা পাতিব বিচাৰে দাদা মই আপোনাক আৰু নমামিক বহুত নকবলগীয়া কথা ক'লো তাৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ মোক প্লিজ ক্ষমা কৰি দিয়ক কাইলৈ এবাৰ আমাৰ ঘৰলৈ আহিবচোন কথা পাতিম হ'ব দিয়া দেখোন মা চিকিৎসাৰ বাবে গৈছে মই নিজেই পোৱা নাই ফোনত মাক কিয় আহিছা এইখন ঘৰলৈ তোমাৰ উদ্দেশ্য কি কি উদ্দেশ্য থাকিব পাৰে মোৰ মোক বিভানে লৈ আহিছে ইয়ালৈ জোৰ কৰি মইতো আহিবই বিচৰা নাছিলো জানো তোমাৰ উদ্দেশ্য মই ভালকৈয়ে জানো তোমাৰ মাৰাৰ একো গা বেয়া হোৱা নাই এইবোৰ সব এখন নাটক কিয় বাৰু মই মাৰ বেমাৰৰ বিষয়ে মিছা মাতিম মই মিছা মাতিলোৱে যেনিবা বিভানো আপোনাৰ সন্মুখত মিছা মাতিব নেকি ভাবি নাচাই কিয় কথাটো তাকেইতো মই বুজা নাই বিভান কিয় মান্তি হ'ল তোমাক এইখন ঘৰলৈ আনিবলৈ যা হওক মই তোমাৰ ওচৰলৈ আহিছোঁ এইটো কথা ক'বলৈ যে তুমি এইখন ঘৰত থাকিব নোৱাৰা এই ৰাতিখন ক'লৈ যাবা আজি ৰাতিটো থাকা কাইলৈ ৰাতিপুৱা মই শুই উঠাৰ আগতেই এইখন ঘৰ এৰি গুচি যাবা কি হ'ল তোমাৰ বিভানে ফোন কৰিছিল ক্ষমা বিচাৰিছে মোক কাইলৈ সিহঁতে মোক ঘৰলৈ মাতিছে কথা পাতিব হেনো মোৰ লগত নমামি তুমি এতিয়ালৈকে শুৱাই নাই শুই দিয়া মোৰ অকণমান কাম আছে ক'লৈ যোৱা তুমি আজি ৰাতি মোৰ খোৱা নহ'বই কিজানি মানে প্ৰজেক্ট এটা কাম কমপ্লিট কৰিবলগীয়া আছে মই ইয়াত লাইট জ্বলাই কাম কৰিলে তোমাৰ ডিষ্টাৰ্ব নহ'ব জানো তুমিওতো কাজল বাগানী আমাৰ ঘৰত ৰাখিছা কাজলৰ কথা বেলেগ তাই আমাৰ আলহী আৰু মূৰ্ছনাও মোৰ বান্ধৱী
মই মোৰ ভুল বুজি সেইবোৰৰ পৰা আঁতৰি নমামি বিবুৱে কালি গোটেই ৰাতি চোফাতে শুই থাকিলে নেকি? তেওঁ কিবা কাম থকা বুলি কৈছিল ৰাতি। ইয়াৰ আৰম্ভণি মইহে কৰিছিলো। এয়া মোৰ ভুলৰে পৰিণাম। তোমাক আঁতৰাই মোৰ চদাক এইখন ঘৰৰ বোৱাৰী কৰি অনাৰ পৰিকল্পনা মোৰেই আছিল। তুয়ো মাক জীয়েকক লগত লৈ ময়ে এই পৰিকল্পনা কৰিছিলো। তোমাৰ দৰে মোৰ চনাকো মই চৰ্তৰে বান্ধি মোৰ বোৱাৰী কৰিব বিচাৰিছিলো। সিহঁত মান্তিও হৈছিল। কিন্তু মই মোৰ ভুল বুজি সেইবোৰৰ পৰা আঁতৰি আহিলো। কিন্তু মোৰ পৰিকল্পনাকে অনুকৰণ কৰি তুই মাক জীয়েকে কিবা এটা কৰি আছে। মোৰ চনা এতিয়াও বিভানৰ পত্নী হোৱাৰ সপোন দেখি আছে। এয়া মোৰ ভুলৰ পৰিণতি তোমালোকে ভুগি আছা। মা আপুনি কান্দিছে কিয়? বিহু কিবা বিপদত পৰিছে নমামি। মই জানো তাৰ মনত তুমিয়ে আছা। তুমি নথকাৰ দুখ সি সহিব নোৱাৰি সি বেমাৰী হৈ গৈছিল। কিন্তু এদিনতে এনেকুৱা কি হৈ গ'ল যে তোমাৰ পৰা সি দূৰে দূৰে থাকিবলৈ লৈছে। মোৰ ল'ৰাটোক বচোৱা নমামি। দুয়ো মাক জীয়েকে পতা জালত সি বেয়াকে সোমাই পৰিছে, যাৰ পৰা সি ওলাব পৰা নাই। কিবা এটা কৰা নমামি। মই কি কৰিব পাৰোঁ মা? মোৰ ইমান শক্তি নাই সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ। ইমান জটিল কথাবোৰো মই বুজি নাপাওঁ। মই এটা সাধাৰণ জীৱন বিচাৰোঁ। এই ষড়যন্ত্ৰ পৰিকল্পনা এইবোৰ মই কৰিব নাজানো। বিভানৰ এজন বন্ধু আছে, বিদ্যুৎ। মূৰ্ছনাৰ মাকে আগতেও তাক ব্যৱহাৰ কৰিছিল। বিদ্যুৎ সি জানিব পাৰে মূৰ্ছনাৰ মাকৰ কথাবোৰ। মায়ে কৈছে বিভানে কিবা ষড়যন্ত্ৰৰ বলি হৈছে, তেওঁক ফচোৱা হৈছে। বিভানৰ মনত কেৱল ময়ে আছো। যদি তেওঁৰ মনত ময়ে আছো, মোক দুখ দি মূৰ্ছনাৰ লগত কেনেকৈ হাঁহি ধেমালি কৰিব পাৰিছে? যদি তেওঁক ফচুৱাই হৈছে, সেইজনী মানুহৰ লগত কেনেকৈ ইমান সহজ হ'ব পাৰিছে? ল'ৰাটো বেয়া নাছিল, কিন্তু অভাৱে তাৰ স্বভাৱ নষ্ট কৰিছে। ক'ত যোৱা? ব্ৰেকফাষ্টটো কৰি যোৱা। জীৱনত ব্ৰেকফাষ্ট বহুত কৰিলোঁ, এদিন নকৰিলে একো নহয়। নমামি, কালি ৰাতিৰ কথাটোৰ কাৰণে তুমি মোক এতিয়াও বেয়া পাই আছা নেকি? মানে কাম কৰি কৰি চোফাতে টোপনি আহি গ'ল। নাই, মই বেয়া পোৱা নাই। মই জানো তুমি মোক বেয়া নোপোৱা। তুমি এতিয়ালৈকে যোৱাই নাই যে? মই কি কৈছিলো তোমাক?
মই শুই উঠাৰ আগতেই তুমি এইখন ঘৰ এৰি যাবা? ইমান নিলাজ কেনেকে হ'ব পাৰা? আত্মসন্মান বুলি কোনো বস্তুৱে নাই তোমাৰ। শুনিছা নাই মই কি কৈছো? নোৱাৰা তোমালোক সফল হ'ব। আপুনি সফলতাৰ কথা কৈছে? চাওক, বুজক, বুজিবলৈ চেষ্টা কৰক। যদি মই বিভানৰ আগত কৈ দিওঁ যে আপুনি মই ইয়াত থকাটো বিচৰা নাই, মিছতে আপোনালোকৰ মাজত অশান্তি হ'ব। ৱাটাৰপ্ৰুফ ইণ্ডিয়াৰ প্ৰথম পেইণ্ট যি ধূলি বালি আৰু পানী দুয়োটাই ৰোধ কৰে। আপোনাৰ টুথপেষ্টত নিমখ আছে? টুথপেষ্টত নিমখ? হয়, কলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ। এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলে পৰিষ্কাৰ কৰে। ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই। কলগেট এক্টিভ সল্ট। মাহি হেল্প না। এই সময়ত দাগৰ সৈতে বীজাণু দূৰ কৰাটো দৰকাৰী। নতুন ফেনা জাৰ্ম ক্ৰীম যি কেৱল দাগ নহয়, দূৰ কৰে 99% লৈকে বীজাণু। ই লেবত প্ৰমাণিত। সেয়ে ফেনা হেলব। लो रह गया ना पीछे। मैं अपने कैप्टन को हमेशा बैक करता हूँ 6 से। झूठ। जब से इम्पैक्टो लिया है पकड़ना थोड़ा मुश्किल हो गया। दादा रन रेट थोड़ा ज्यादा हो गया नहीं? तूने कुछ बोला क्या? Impacto by Ajanta। কেতিয়াবা আনন্দৰ পিঠিত কৰা আৰোহণ স্পেচিয়েল কৰি তোলে, কেতিয়াবা আকৌ খেলপথাৰত পৰিৱেশ মুখৰ কৰি তোলে। ব্ৰিটেনিয়া কেক যেতিয়া জীৱনলৈ আহে প্ৰতিটো বল স্পেচিয়েল হৈ উঠে। ব্ৰিটেনিয়া কেক গবলছ, ঘৰে ঘৰে যি স্ফূৰ্তি আনে। জিৰা শৰীৰৰ বাবে বৰ উপকাৰী। সেয়েহে মই সদায় ছানৰাইজৰ পিয়ৰ জিৰা গুড়িহে ব্যৱহাৰ কৰোঁ। ছানৰাইজ জিৰা গুড়ি, গুণে মানে শ্ৰেষ্ঠ। और भाई ये देखिए एक ऐसा कंपटीशन हमारे सामने जो शायद होना नहीं चाहिए था। छोटा ग्लास बड़ा जग, पतलून खींची गई, धीरे धीरे पानी अंदर जा रहा है और जल्दी से ग्लास खत्म, लेकिन जग अभी भी चला जा रहा है और क्लियर कट विनर। जी हाँ, फ्रेंड्स ड्राई पैंट्स 8 घंटे चले सब सोख करे। फ्रेंड्स ड्राई पैंट्स, आजादी मुबारक। Men will be men। Seagram's Imperial Blue Super Hits Music CDs। पास हो जाएगा ना? जी नहीं है, सिर्फ पास थोड़ी होना है। मुझे फर्स्ट आना। जब आपके सपने साधारण नहीं तो आपका बिस्किट साधारण क्यों? अपनाइए 3 गुना ज्यादा दूध के पोषण वाला ब्रिटानिया मिल्क बिकीज। साधारण बिस्किट की आदत को कहिए जी नहीं। निमख तो निमख ही हब। आशीर्वाद निमख ই হল বেলেগ। মই এতিয়া কওঁ ইয়াৰ 4টা পইণ্টছ। 3 সপ্তাহ পৰ্যন্ত সৌৰ শক্তিৰে বাষ্পীভৱন, সঠিক মাত্ৰাত আয়োডিন, 2টা পদক্ষেপত পৰিষ্কৰণ প্ৰক্ৰিয়া আৰু আৰ্দ্ৰতামুক্ত পেকেজিং। আশীৰ্বাদ নিমখ 4টা পদক্ষেপৰ সুবিধাৰ সৈতে। कल जो खाया उसकी बास आई। बर्तनों में बासी खाने की बदबू और चिकनाई। आ गया नया स्पार्कल। ये नींबू और ऑरेंज की डबल शक्ति के साथ न सिर्फ कड़ी चिकनाई और दाग हटाए, बासी खाने की बदबू भी दूर करे। खाना परोसा जाए।
ক সকলো সঁচা কথা ক এই ৰ'বহে কথাই কথাই চৰে মাৰি থাকে দেখোন মই যি জানো সকলো কৈ আছো মূৰ্ছনাৰ মাক ক'ত আছে মই সেইবোৰ নাজানো মোক মাত্ৰ এটা কামেই দিয়া হৈছিল বিফানক নমামীৰ বিৰুদ্ধে উচতাব লাগে তাৰ মনত এটা কথা সোমাই দিব লাগে যে আপোনালোকৰ মাজত কিবা অন্য সম্পৰ্ক আছে মানুহজনী কিয় ইমান খঙাল নাজানো হ'ব দে ডাঙৰ বুলি সন্মান কৰিবি বেয়াকে একো নকবি হ'ব দিয়া মা তই বিশ্বাস ৰাখ ভগৱানৰ ওপৰত ভগৱানে সকলো ঠিক কৰি দিব মোৰ কথা চিন্তা কৰিব নালাগে তুমি তোমাৰ যত্ন লোৱা কলৈ যোৱা তুমি এয়া দৰকাৰী কাম এটা আছে তুমিচোন একো খোৱাই নাই আহি খাম দিয়া শুনাচোন তুমি মূৰ্ছনাৰ লগত অলপ থাকিবা মানে মাকৰ বেমাৰৰ বাবে তাই বহুত কষ্ট পাইছেতো তুমি মূৰ্ছনাৰ কথা ঠিকেই চিন্তা কৰিছা কিন্তু নমামীৰ কথা অকণো চিন্তা কৰা নাই সোনকালে আহিম দিয়া তুমি যলৈ যোৱা নমামীকো লগত লৈ যোৱা আৰু এটা কাম কৰা 10-15 দিনমানৰ কাৰণে তুমি কামৰ পৰা ছুটি লোৱা আৰু নমামীক লৈ ক'ৰবাত ফুৰিবলৈ যোৱা এয়া সম্ভৱ নহয় মা কাম এৰি মই কলৈকো যাব নোৱাৰো তুমি নাপাহৰিবা বিবু ব্যৱসায় ময়ো চম্ভালিছিলোঁ প্ৰয়োজন হ'লে আকৌ চম্ভালিম এটা কাম কৰা আজি টিকট বুক কৰা মূৰ্ছনা ইয়াত থাকিব তাইৰ দায়িত্ব মই লৈছোঁ মই নোৱাৰো কিয় গৈ থাকোঁ এয়া মোৰ ল'ৰা বিবু নহয় মৰমে আজীৱন বিচাৰে আলফুলে সাবতি জীৱন সজাবলে হঠাতে কি হয় সপোনো হেৰাই জুৰিয়া